ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ সকলোকে। আজি আমি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আধাৰ কাৰ্ডখন কেনেকৈ পান কাৰ্ডৰ লগত লিংক কৰিব পাৰি। আপোনালোকে এই কামটো মোবাইলতো কৰিব পাৰিব 2 বা 3 মিনিটৰ ভিতৰত। কোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ তাত সাৰ্চ কৰিব লাগিব ইনকাম টেক্স ইণ্ডিয়া e-filing.gov.in বুলি। ইয়াৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব। আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ, যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথম আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব, আৰু যদিহে কোনোবা আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত লিংক কৰা নাই তেনেহ'লে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা থাকিলে। এনেধৰণে কিছু সময় সাৰ্চ কৰাৰ পিছত সময়ে ল'ব, যিহেতু নেট শ্ল'। এনেদৰে এটা পেজ আহিব। পেজটোত আপোনালোকে ওপৰত দেখিছে এটা পূৰণ চিন আহিছে, সেই পূৰণ চিনটো আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ওপৰৰ যোনটো পেজ এইটো নোহোৱা হৈ যাব। ইয়াৰ পিছত আপোনালোকে এই দেখিছে আধাৰ লিংক বুলি আছে, এই আধাৰ লিংকটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আৰু এখন পেজ খোল খাব। এনেধৰণৰ এখন পেজ খোল খাব। ইয়াত আপোনালোকে দেখিছে পান নম্বৰ লিখিব লাগিব, আধাৰ নম্বৰ দেখিছে লিখিব লাগিব, আৰু ইয়াতে লিখিব লাগিব আধাৰ কাৰ্ডখনত থকা নামটো। আৰু এইটো দিছে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আধাৰ কাৰ্ডখনত কেৱল ইয়াতো থাকে তেনেহ'লে ইয়াতে ক্লিক কৰিব লাগিব, আৰু যদিহে গোটেইখিনি থাকে অৰ্থাৎ মান্থ ডে ইয়াৰ থাকে তেনেহ'লে ক্লিক কৰিব নালাগে। ইয়াৰ পিছত দিয়া আছে আই এগ্ৰি টু ভেলিডিটি মাই আধাৰ ডিটেইলছ উইথ UIDAI বুলি। ইয়াৰ পিছত এইটো ক্লিক কৰি পেলাই কেপচাৰ কোডটো ইয়াতে লিখিব লাগিব। ধৰি লওঁ ইয়াতে মোৰ যোনটো পান নাম্বাৰ আৰু আধাৰ নম্বৰ আৰু আধাৰ নেমটো ইয়াতে লিখি দিলোঁ। লিখি দিয়াৰ পিছত আই এগ্ৰিত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যোনটো কেপচাৰ কোড বুলি আছে দেখিছে, যোনটো কেপচাৰ কোড বুলি আছে এই কোডটো ইয়াতে তলত লিখিব লাগিব এণ্টাৰ দ্য কোড এজ ইন দ্য এবভ ইমেজ। ওপৰত থকা যোনটো কেপচাৰ কোড এইটো ইয়াতে লিখিব লাগিব। মই লিখি দিলোঁ K74W34। এইটো লিখা হোৱাৰ পিছত ইয়াতে যোনটো আপোনালোকে দেখিছে লিংক আধাৰ বুলি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ এখন পেজ আহিব। পেজখনত এনেধৰণৰ দিয়া আছে ইউৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ, প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ হাইপাৰ লিংক ইন দ্য হোম পেজ। অৰ্থাৎ হোম পেজত যাই পেলাই আধাৰ লিংকটোৰ ষ্টেটাছ চাবলৈ দিছে। আমি হোম পেজটোত যাব লাগিব। যোৱাৰ পিছত আৰু একেধৰণে আহিব, এইটো পূৰণ চিনটো কাটি দিব লাগিব। কাটি দিয়াৰ পিছত দেখিব আধাৰ লিংক আছে, ইয়াত আৰু ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আৰু এনেকুৱা ধৰণৰ পেজ আহিব। পেজখনত ওপৰত দিয়া আছে ক্লিক হেয়াৰ বুলি, ইয়াত অলৰেডি ছাবমিটেড বুলি লিখা আছে লিংক আধাৰ ৰিকুৱেষ্টেড বুলি, এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ এখন পেজ আহিব। ইয়াতে পুনৰ পান কাৰ্ডখন আৰু আধাৰ কাৰ্ডখনৰ নাম্বাৰটো বহুৱাই দিব লাগিব। ইয়াৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছ বুলি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত কিছু সময় ৰ'ব লাগিব। ইয়াৰ পিছত এনেধৰণৰ এখন পেজ আহিব। দেখিছে ইয়াৰ পান ইজ লিংক টু আধাৰ নাম্বাৰ। ইয়াত আধাৰ নম্বৰৰ শেষৰ 4 ডিজিট আপুনি দেখা পাব। আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত মিলাই চাব, যদিহে মিলিছে তেনেহ'লে আপোনাৰ লিংক হৈ গ'ল। তো ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। ধন্যবাদ।